নমস্কাৰ আসামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি কামাখ্যা মন্দিৰ সম্পৰ্কে আলোচনা কৰিম। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কামাখ্যা মন্দিৰ হৈছে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তিপীঠ। গুৱাহাটীৰ পশ্চিম অংশৰ নীলাচল পাহাৰত এই শক্তিপীঠভাগ অৱস্থিত। কামাখ্যা মন্দিৰৰ উৎপত্তি সম্পৰ্কে কেইবাটাও কিংবদন্তি মতবাদৰ প্ৰচলন আছে। প্ৰথমটো কিংবদন্তি মত অনুসৰি পিতৃ দক্ষই স্বামী শিৱক দেখুওৱা অভদ্ৰতাত যেতিয়া সতী বিৰক্ত হৈ মৃত্যুবৰণ কৰিছিল, তেতিয়া শিৱই সতীৰ মৃতদেহ মূৰত লৈ বিশ্বজুৰি ঘূৰি ফুৰিছিল। এই তপস্যা ভংগ কৰিবলৈ বিষ্ণুৱে সতীৰ শৰীৰটো সুদৰ্শন চক্ৰৰে টুকুৰা টুকুৰকৈ কাটি পেলায়। এইদৰে পৃথিৱীত ৫১টা বিভিন্ন স্থানত সতীৰ শৰীৰৰ টুকুৰা পৰিল আৰু প্ৰতিটো টুকুৰা য'তেই পৰিল সেই মাটিক পবিত্ৰ শক্তিপীঠ বুলি গণ্য কৰা হয়। সতীৰ জনন অংগ কামগিৰি অৰ্থাৎ গুৱাহাটীৰ ওচৰৰ নীলাচল পাহাৰত পৰিল আৰু তেতিয়াৰ পৰাই সেই ঠাইখন কামাখ্যা শক্তিপীঠ বুলি গণ্য কৰা হ'ল। আন এটা কিংবদন্তি মত অনুসৰি কোৱা হৈছে যে প্ৰাগজ্যোতিষপুৰৰ শাসক নৰকাসুৰে নীলাচল পাহাৰৰ তলৰ পৰা কামাখ্যা মন্দিৰৰ ফালে মেখেলা উজোৱা পথ নামেৰে জনাজাত এটা অসম্পূৰ্ণ চিৰি নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰি বুৰঞ্জীত উল্লেখ আছে যে মন্দিৰটো কালা পাহাৰে ধ্বংস কৰাৰ পিছত কোচ ৰজা নৰনাৰায়ণে ১৫৬৫ খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কৰাইছিল। কোচ ৰজা নৰনাৰায়ণে তেওঁৰ মুখ্য স্থাপত্যবিদ মেঘমুখদুমৰ সহযোগত পুনৰ নিৰ্মাণ কৰিছিল বুলি জনা যায় আৰু দৰং ৰাজবংশাৱলীৰ মতে মন্দিৰ নিৰ্মাণৰ সময়ত ব্যৱহৃত ইটা ঘিউত পোৰা হৈছিল। কামাখ্যা মন্দিৰ উত্তৰ ভাৰতৰ নাগাৰা শৈলী আৰু থলুৱা স্থাপত্য শৈলীৰ সংমিশ্ৰণত নিৰ্মাণ কৰা হৈছিল। মন্দিৰৰ প্ৰৱেশদ্বাৰত নৰনাৰায়ণ আৰু চিলাৰায়ৰ প্ৰতিমূৰ্তি আছে। মন্দিৰত ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহৰ তামৰ ফলকো পোৱা যায়। আহাৰ মাহৰ সপ্তম দিনটোৰ পৰা দশম দিনটোলৈ অম্বুবাচী মেলা নামেৰে জনাজাত বাৰ্ষিক উৎসৱত এই মন্দিৰত হাজাৰ হাজাৰ তন্ত্ৰভক্তৰ আগমন হয়। এই সময়ছোৱাত পৃথিৱী মাতৃয়ে নিজৰ উৰ্বৰতা ঘূৰাই পাবলৈ ঋতুস্ৰাৱ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হয়। সেই সময়ছোৱাত কামাখ্যা দেৱীও একে প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ গৈছিল বুলি বিশ্বাস কৰা হয়, কিয়নো তেওঁক উৰ্বৰতা পূজাৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। অম্বুবাচী মেলাৰ সময়ছোৱাত কিছু জ্যোতিৰ্বিজ্ঞানৰ হিচাপৰ ভিত্তিত মন্দিৰৰ দুৱাৰ ৩ দিনৰ বাবে বন্ধ হৈ থাকে। প্ৰতি বছৰে বিভিন্ন স্থানৰ পৰা অহা হাজাৰ হাজাৰ ভক্তই এই সময়ত আশীৰ্বাদ বিচাৰি ইয়ালৈ আহে। এই মন্দিৰৰ আন এক বাৰ্ষিক উদযাপন হ'ল মনসা পূজা, দুৰ্গা পূজা ইত্যাদি।